Hello everyone, welcome back to my channel Bindass blog আৰু আমি যাবলৈ ওলাইছো তো কৈ নিদো ন এনে গাড়ীত গৈ আছো কিন্তু কলৈ যাও নাজানো ক'বাত যাম এনে বোলো ই ক'লে এবাক ফুৰি আহো ই মানে কোন কৈ আছো আৰু তেনেকৈ ওলাই আহিলো তেন্তে বলক ক'ত যাও কি কথা নাজানো কিন্তু যতে যাও যদি কিবা দেখুৱাব লগা থাকে দেখুৱাম কিন্তু ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলো কিন্তু এণ্ডিংটো কেনেকুৱা ধৰণে হয় নাজানো কিবা এটা কৰি এণ্ডিংটো কৰিমগে যদি ভিডিঅ'টো কমপ্লিট হয় তেন্তে আপোনালোকে চাই থাকক ভিডিঅ'টো মোৰ লগত আছে এইফালে এয়া হাই ভিডিঅ'টো চাই থাকক আৰু চিনাকি কৰি নিদিওঁ চিনি পাইছে মোক গোটেইকেইটা ভিডিঅ'ত দেখিছে ইয়াক হয় নাই ঠিক আছে তেন্তে বলক গৈ থাকোঁ গাড়ীৰ পৰা নামি ক'ত কি কৰোঁ কি নকৰোঁ সকলোবিলাক আপোনালোকক দেখুৱাম চাই থাকক স্কিপ নকৰিব কিন্তু ভিডিঅ'টো ধামাকাদাৰ হ'বলৈ গৈ আছে স্কিপ নকৰিব চাই থাকক এয়া পাই গ'লোহি জুগিবিল তেন্তে বলক নামো মানে দৰ্জাখন খুলিলোঁ নামিবলৈ বাকী আছে নামি মেলি যাওঁ ভিতৰত বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ভিতৰলৈ সোমাই সেই দেখি গ'লোঁ এই ডাষ্টবিনকেইটা মুখ চুখ মেলি আছে আৱৰ্জনা হাতত থাকিলে দি দিব খাব তাৰপাছত লগ পাই গ'লোঁ এই অজগৰডালক মুখেদি সোমাই গৈ যাত্ৰাটো আৰম্ভ কৰোঁ আহি আছোঁ গৰমত খোজকাঢ়ি পিঠিত এটা বেগ আৰু লগত আছে এই আৰু এই ভাইটি এটাও আহিছে লগত ভাইটি এটাও আহিছে ফুৰিবলৈ আহোঁতে এইফালে হেৰি কৰি আহিলে হ'ব ইয়াতে চব আহিছে মই অহা নাই ফাৰ্ষ্ট টাইম আহিছোঁ আৰু গৈ আছোঁ কিবা দলং এখন আছে ন দলংখনে কাঠৰ বোলে আপোনালোকে চাগে গম পায়েই গোলাঘাটৰ মানুহখিনিয়েতো গম পায়েই মই এনেই জাষ্ট কথাটো কৈছোঁ যিহেতু মই নতুন আহিছোঁ বহুত হেভি এক্সাইটমেণ্ট এটাত আছোঁ তেন্তে বলকচোন দলংখন চাওঁগৈ কি হয় কি নহয় সকলোবিলাক আপোনালোকে ভিডিঅ'টো চাই থাকক এইখনেই সেইখন জুগিবিল যিখনলৈ আহিছোঁ আজি আমি জুগিবিল নহয় জুগিবাৰী বিল আৰু জুগিবাৰী বিলখন সম্পূৰ্ণৰূপে বিখ্যাত এই পদুম ফুলৰ কাৰণে গোটেই বিলখনত পদুম ফুল ফুলি থাকে আৰু যিখন এইখন কাঠৰ দলংখন দেখিছে এই কাঠৰ দলংখন বিলখনৰ ইমূৰৰ পৰা সিমূৰলৈ সংযোগ কৰাত সহায় কৰিছে আৰু বিৰাট ধুনীয়াকৈ হেৰি কৰিছে আৰু এইবিলাক পতাকা চতাকা লগাই বিৰাট ডেক'ৰেট কৰি ৰাখিছে ইমান চাফ চিকুণ কৰি ৰাখিছে চ' নাইচ বঢ়িয়া লাগিছে আৰু পৰিৱেশটো বিৰাট ভাল বহুতো মানুহ আহে বিশেষকৈ পিছবেলা টাইমত আহে এইটোতো দুপৰীয়া টাইম এই সময়কণত গৰমো যিহেতু মানুহ ইমান অহা নাই আহিব লাহে সদায় আহি থাকে মই ফাৰ্ষ্ট টাইম আহিছোঁ বঢ়িয়া এক্সপিৰিয়েঞ্চ ভাল লাগিছে আৰু যি কি নহওক গোটেই বিলখন আপোনালোকক দেখুৱাইছোঁ চিনেমেটিক শ্বট বুলি নকওঁ দেখুৱাইছোঁ আৰু চাওক এটা মিউজিকৰ সহায়ত Close till I get up. Time is barely on our side. On we'll go. এইখনেই সেইখন জাতীয় পতাকা যিখন আমাৰ দেশৰ সন্মান আৰু 40 ফুট ওখ জাতীয় পতাকাখন বিলখনৰ ইমূৰে এই জাতীয় পতাকাখন আছে ধুনীয়াকৈ ষ্টেপ বনাই সজাই ৰাখিছে এইখন এখন ৰেষ্টুৰেণ্ট হোটেল যোনে যিভাৱে আছে চব পাব ইয়াত ফাষ্ট ফুডৰ পৰা আৰম্ভ কৰি আমি দুটাই একাপ চাহ খাই ল'লোঁ আৰু ইহঁতে কিবা কিবি খাইছে কিন্তু আমি খোৱা নাই অকণমান দেৰিকৈ খাম কামটো যিটো কামত আহিছোঁ কামটো কমপ্লিট হ'ল কামটো আপোনালোকক কোৱাই নাই নহয় আমি কি কামত আহিছোঁ ইণ্ডিয়ান টিভিত নতুন এটা ভিডিঅ' আহি আছে বহুত দিনৰ মূৰত লাভ ষ্টৰি এটা আহি আছে আপোনালোকে চাই ভাল পাব আমি কাম কৰি আছোঁ চিমনটো দেখাই আছে ইয়াৰ দৃশ্যবিলাক দেখাই আছে আৰু মোৰ বিহাইণ্ড দ্য চিন আপোনালোকে দেখিব পাব ঠিক পূৰা ঘূৰিছোঁ গোটেইখন চাইছোঁ ইমূৰৰ পৰা সিমূৰলৈ চাই মেলি এনেকুৱা ধৰণৰ বহুতো ওখ কিবা কিবি আছে এইটো কি বাৰু আপোনালোকে জানেনে যদি জানে কমেণ্ট কৰক প্লাষ্টিকৰ বঢ়িয়া দেখিছেনে প্লাষ্টিকৰ হয় ইমান ডাঙৰ মাছ আপোনালোকে ক'ৰবাত দেখিছেনে নাই দেখা ন জুগিবিললৈ আহিব জুগিবিলত দেখিব কিমান ডাঙৰ চাওক
এনেকুৱা ধৰণৰ ডাঙৰ মাছ আপোনালোকে জুগিবাৰী বিলত দেখিব। জুগিবাৰী বিল নহয় জুগিবাৰী বিল মানে জেগাখনৰ নাম জুগিবাৰী আৰু বিলখন থকাৰ কাৰণে বিলখন এই ধৰি পেলাই জুগিবাৰী বিল হৈ গৈছে। ফুৰিবলৈ ফুৰি মেলি যাওঁ। কিহৰ জানো বস্তুটো এইটো ঢালাই কৰিছে। এই ডাইনাছৰটো প্লাষ্টিকৰ আছিলে, এইটো ঢালাই কৰা। বঢ়িয়া লাগিছে। যদি ইমান ডাঙৰ মাছ আপোনালোকৰ দেখিবলৈ মন আছে তেন্তে আহিব জুগি বিললৈ। মই এটা দেখুৱাই দিছোঁ চব। এয়া মই চুচৰিছোঁ, দেখিছে আপোনালোকে? এয়া উল্টাকেও চুচৰিব পাৰে, চিধাকেও চুচৰিব পাৰে, শুইও চুচৰিব পাৰে, বহিও চুচৰিব পাৰে। সেইটো নিজৰ কথা, যেনেকৈ চুচৰে আৰু চুচৰিব লাগে। চুচৰি বাৰু যি কি নহওক চোনলা খেলি গোটেইখন ফুৰি মেলি চাই মেলি ওলাই আহিলোঁ ঘৰলৈ বুলি যাত্ৰা কৰোঁ। আৰু লাষ্টত আহি আমি ঘৰলৈ বুলি যাত্ৰা কৰি থাকোঁতে বাটতে পাই গ'লোঁ এইখন, সোমাই দিলোঁ। মানে পেট পূজাটো কৰা নাছিলোঁ, কৰি লওঁ। আৰু পেট পূজা কৰিবই লাগিব, কৰি মেলি পেলাই ঘৰলৈ যাম। আৰু এতিয়ালৈকে অৰ্ডাৰ অহা নাই, টেবুল খালী। আহিলে দেখাম কি কি আমি খুৱাওঁ। আৰু সেইটো এনেকুৱা হ'ল, ডেক'ৰেশ্যনটো বাঢ়ি গ'ল, চাইজটো কমি গ'ল, দামটো বাঢ়ি গ'ল, টেষ্টটো কমি গ'ল। সেইটোৱে ৰিভিউটো আপোনালোকক জনাম বুলি কৈছিলোঁ, দিলোঁ। তেন্তে ডাইৰেক্ট গৈ আৰু ভিডিঅ'টো এণ্ডিং কৰি আছোঁ। এয়া অৱশেষত আমি দুয়োটা আহি পাই গ'লোহি ঘৰ। মানে ঘৰ পোৱাকৈ নাই, পাওঁ আৰু ভিডিঅ'টো ভাবিছোঁ ইমানতে শেষ কৰি দিওঁ। আৰু ইয়াতকৈ বেছি দীঘলীয়া নকৰোঁ। কি দেখুৱাব পাৰিলোঁ, কি দেখুৱাব নোৱাৰিলোঁ নাজানো। কিবা এটা বনালোঁ আৰু নে কি কোৱা, কিবা এটা হ'লগৈ আৰু। তেন্তে বেলেগ এটা ভিডিঅ'ত আপোনালোকক লগ পাম। তেনেহ'লে এইটো ভিডিঅ'ত আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইবেৰে উপচাই পেলাব বুলি চেনেলটো মই আশাবাদী। আৰু ৰ'বা আচ্ছা আশাবাদী। তেন্তে বেছি কথা কৈ নাথাকোঁ। থেংক ইউ, কিল এণ্ড বাই বাই।